গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই আছোঁ বৰ্তমান এয়া আমাৰ কলেজৰ হোষ্টেলৰ ছাদত। আৰু আজি হৈছে 8 ফেব্ৰুৱাৰী আৰু আজি আমাৰ কলেজৰ ছেকেণ্ড ইয়েৰৰ কি আছে জানে ফেয়াৰৱেল আছে। চ' এতিয়া তাতে যাবৰ কাৰণে ৰেডি পূৰা ইউনিফৰ্ম চিউনিফৰ্ম পূৰা পিন্ধি ৰেডি হ'লোঁ। আৰু এতিয়া যাবৰ কাৰণে কলেজত যাওঁ, যাই কিনে প্ৰগ্ৰেম এনজয় কৰোঁ। তো বলক মই ডাইৰেক্ট কলেজত লগ পাম। দোস্ত এইখনে হৈছে মোৰ কলেজ, ইনষ্টিটিউট অফ ফাৰ্মাচী আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়। আৰু বহুতে জানে আৰু বহুতে গম নাপায়। আৰু এইখনতে মই পঢ়ি আছোঁ ডি ফাৰ্ম। 1 বছৰ হ'ল মোৰ ইয়াতে অহা। আৰু মোৰ ফ্ৰেণ্ডছবিলাকে ইয়াতে গোটেই ডেক'ৰেশ্যন কৰাত মানে কি বিজি। আৰু এইবিলাক ফটো উঠিবৰ কাৰণে ফ্ৰেম বনাইছে আৰু ইয়াতে ফটো উঠি ট্ৰায়েল লৈ আছে। আৰু এতিয়া অকণমান ভিতৰৰ ফালে গৈ চাওঁ ভিতৰত কি ডেক'ৰেশ্যন কৰিছে। মইতো বাৰু দেখা পাইছোঁ, কিন্তু আপোনালোকক দেখাওঁ আৰু ভিতৰত যাই কেনে কি কৰি আছে। আৰু ইয়াতেও এটা ফটো উঠিবৰ কাৰণে ফ্ৰেম এটা বনাইছে। আৰু এই ফটো মানে কি ডেক'ৰেশ্যনৰ মানে কি ডেক'ৰেশ্যনটো আমাৰ স্পেচিয়েলি ছোৱালীসকলে কৰিছে। তো ছোৱালীসকলক মোৰ ফালৰ পৰা স্পেচিয়েল থেংকছ। আৰু এইটো হলতে হ'ব আজিৰ প্ৰগ্ৰেমটো। আৰু ইয়াত ছাৰসকল বহিব। আৰু এইখন হৈছে ষ্টেজ। চ' ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে, চিম্পল হৈছে, কাৰণ আমি টাইম বেছি নাপালোঁ। চ' চিম্পলকৈ কৰিলোঁ। যদি ভাল লাগিছে লাইক এটা মাৰি দিব, স্পেচিয়েলি ছিনিয়ৰ্ছ। আৰু এনেকৈ আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ লগতে বাকী ছাৰসকল আৰু ছিনিয়ৰছসকলে বন্তি প্ৰজ্বলন কৰি কেনে এই প্ৰগ্ৰেমটো, এই বিদায় সভাখন আৰম্ভণি কৰে। আৰু এতিয়া বাকী প্ৰগ্ৰেমবিলাক কি হয় চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এনেকৈ আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰে ভাষণ দি কেনে আজিৰ বিদায় সভাখন আৰম্ভ কৰে। আৰু লগতে আজি আমাৰ ছাৰ এজনকো আমাৰ মাজৰ পৰা বিদায় দিয়া হ'ব। তেখেত হৈছে সন্মানীয় কুলেন্দ্ৰনাথ গোস্বামী ছাৰ। আৰু তেখেতে যোৱা জানুৱাৰী মাহৰ 31 তাৰিখে বিদায় লৈছিল আমাৰ মাজৰ পৰা। চ' ছাৰকো আমাৰ মাজৰ পৰা সন্মান সহকাৰে বিদায়। আৰু এনেকৈ আমাৰ ফালৰ পৰা ছিনিয়ৰছসকলক মানে কি এটা সৰু উপহাৰ এটা দিয়া হ'ল। আৰু তেওঁলোকক এটা ৰিকুৱেষ্ট, যাতে বেলেগ গিফ্টৰ লগত এইটো কম্পেয়াৰ নকৰে। তো দোস্ত এইজনে হৈছে মোৰ ৰুমমেট। আৰু 1 বছৰ আমি একেলগে থাকিলোঁ, এতিয়া আকৌ যাব। চ' বহুত কিবাকিবি শিকিলোঁ তেওঁৰ পৰা। আৰু মনৰ ভিতৰত যিটো মই ইম'শ্যন ন, সেইটো মই ক'ব পৰা নাই মোৰ কেনেকুৱা লাগি আছে। আৰু মানে কি বিদায় বুলি ক'লে সঁচাই মানে কি দুখৰ মুহূৰ্ত। মানে কি এটা কথা বুজিব পৰা যায় যে মানে কি এই পৃথিৱীত কোনো বস্তুৱে পাৰ্মানেণ্ট নহয়। আমি নিজে এই পৃথিৱীখনত পাৰ্মানেণ্ট নহয়। আৰু এতিয়া কিমান আৰু ভাষণ শুনিম, বেলেগ প্ৰগ্ৰেমৰ ফালেও যাওঁ নেকি অলপ।
তো দোস্ত এতিয়া অলপ ৰান্ধনি ঘৰৰ পৰা চাই আহোঁ কি কি হেৰি কৰিছে নেকি আপোনালোকক দেখা ইয়াতে বনাই থকা হৈছে মাংস পোলাও এয়া আৰু এতিয়া পূৰা খানা পিনা ৰেডি হৈ গ'ল আৰু চবে পেকিং কৰাত বিজি পূৰা একদম দবাই খাব লাগিব দেই মেনেজাৰে বেলেগে নাখাওঁতে আগে খাইছে চাচোন ভাগৰ লাগছে নেকি खाना पीना साथ है मरना जीना साथ है खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे आज आपका फेयरवेल है अपने फीलिंग्स बताइए कुछ नहीं बता सकते बस इतना ही पता है कि बहुत अच्छा लग रहा है एक तरीके से बुरा लग रहा है क्योंकि जा रहे हैं एक अच्छा लग रहा है कि आप मिल गए बताइए और क्या बस एक साल साथ में रहा बहुत सारा मेमोरीज अचीव किया बहुत कुछ सीखा आपसे तो बताइए अपना फीलिंग्स ब्रदर मिस यू क्या बोलूँ মিছ ইউ চ' এনেকৈ ফূৰ্তি ফাৰ্তা কৰি কেনে অৱশেষত বিদায় দিয়াৰ মুহূৰ্ত আহি গ'ল আৰু গোটেই চিনিয়ৰ্ছক কৈছোঁ মই বহুত মিছ কৰিম এক বছৰ আপোনালোকৰ লগত থাকিলোঁ খালোঁ বহুত ফূৰ্তি কৰিলোঁ বহুত মস্তি কৰিলোঁ চ' যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব কিবা আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं खाना पीना साथ है मरना जीना साथ है खाना पीना साथ है मरना जीना साथ है सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे मेरी जी